हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিও লৈ আশা কৰো আপোনালোক সকলোৰে ভাল আমিও আছো ভালে গৈ আছো বাবাক বাছত উঠাই দিব কাৰণে স্কুলত এইটো বাবা আহচোন এফালে কোনফালে গুড মৰ্নিং কৈ দিয়া সবকে গুড মৰ্নিং ঠিক এনে এটা ডেইলি ব্লগ এনেকৈ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আশা কৰোঁ আপোনালোকে ভাল পাব বুলি চাই থাকিব ভিডিঅ'টো অ' বাবা তোমাৰ স্কুলৰ নাম কৈ দিয়াচোন তোমাৰ স্কুলখনৰ নাম কৈ দিয়াচোন হা নাম কৈ দিয়াচোন নোকোৱা নহয় তোমাৰ স্কুলৰ নাম ক্লাছটো কৰিবই লাগিব চাই থাকিব ভিডিঅ'টো ৰিফাত কিবা গেম খেলি আছে আমাৰ বাবা পুৰা চাইছে ল'ৰা ছোৱালীৰ নিশ্চয় স্কুলত যোৱাৰ সময়তো এবাৰ গেম খেলি যাব মানে আম্মা আৰু মই এতিয়া আহিছোঁ বেংকত আজি আম্মা আৰু পুৰা দিনটো ঘূৰিম নেকি আম্মা দিনটো ঘূৰাব আম্মা মোক গোটেই গুৱাহাটী ফুৰিব পাৰোঁ আজি এতিয়া বেংকত স্কুল কামৰ কাৰণে বেংকত কামটো কৰি ল'ম তাৰপিছত আৰু ক'ত যাব লাগে বেংকৰ কাম হৈ গ'ল এতিয়া আমি যাম আব্বাৰ কাৰণে মেডিচিন ল'ব গম পায়ে চাগে আব্বাৰ হাৰ্টৰ এনজিঅ'প্লাষ্টি হৈছে এতিয়া মেডিচিনবিলাক খাই থাকিব লাগে ত' আব্বা নাহিল যিহেতু চেকআপ নাই আম্মা আৰু মই আহিছোঁ এইটোও কৰিম একেলগে আব্বাৰ মেডিচিনো লৈ ল'ম এতিয়া কৈছোঁ আপোনাৰ মেডিচিন ল'বৰ কাৰণে বাহিৰত ওলাব নোৱাৰি বেংকৰ ভিতৰত যেনিবা এ চি আছিলে ভাল লাগিছিলে সূৰ্য দেৱতাৰ যিহে প্ৰকোপ মানুহ পুৰি পেলাব বাপৰে বাপ কেনেকুৱা গৰম বহুত টান আছে দেই গুৱাহাটীৰ মানুহৰ বচা বহুত টান আছে গুৱাহাটী বুলি নহয় চবতে আজিকালি গৰম আমাৰ গাঁৱতো যোৱাৰ ফালে আমি ফোন কৰি থাকোঁ গাঁৱতো একেই গৰম মানে কোনোফালে শান্তি নাই এতিয়া কাম থাকিলেতো ৰ'দে ৰ'দে পুৰি হ'লেও ওলাব লাগিব এতিয়া আহিছোঁ আম্মা আৰু মই অলপ কিবা খাবৰ কাৰণে আমাক আজি ফাৰ্ষ্ট টাইম লৈ যাম মেকডনাল্ডছত আম্মা আজি আম্মা বা কি কৰে আল্লাই জানে এইফালে লৈ লওঁ এতিয়া ইয়াতে আমাৰ টেনশ্যন হৈ গৈছে ডাইৰেক্ট খাব লাগিব ওপৰত যাম আম্মা কি ভেজাল আমি ডাইৰেক্ট খাব পাব লাগে বোলে আমাৰ বোলে ডাইৰেক্ট খাব পাব লাগে ইমান ভেজাল কৰিব ইচ্ছা নাই বোলে আমাৰ আমাৰ আজি ফাৰ্ষ্ট টাইম আহিছে খাই পেলাই ক'ব কেনেকুৱা লাগে এইবিলাক খাই নেকি মানুহে এইবিলাক খাই থাকিব তেনেকৈ এই কথাখিনি মিউট কৰি দিছোঁ আম্মাও কিবা কিবি কৈ আছিলে মানে গান এটা বজি আছিলে বেকগ্ৰাউণ্ডত সেই বোলো আৰু কপিৰাইট আহি যাব বুলি গোটেইখিনি মিউট কৰি পেলালোঁ আহি গ'ল আমাৰ খোৱা বস্তু পানী নাই আমাৰ টেনশ্যন হৈ গৈছে আমি লৈছোঁ মেংগ' শ্বেক দুটা বাটাৰ চিকেন বাৰ্গাৰ আৰু চিকেন উইংছ খাই লওঁ এতিয়া আম্মা বা কেনেকুৱা পায় নাজানো আৰু খাই আম্মাটো নাখায় কেতিয়াও এইবিলাক বস্তু আল্লাই জানে আৰু চিকেন লেগ বাৰ্গাৰটো টেষ্টি খাই বৈ হৈ গ'ল আমাৰ গোটেই শেষ কৰি পেলালোঁ আৰু আম্মাৰ বোলে একোৱে খাই ভাল নালাগিল অকল জুচহে ভাল লাগিছে আৰু কৈছে পানী দিয়া নাই কেনেকুৱা ঠাই হ'ল বোলে আম্মাৰ হাহাকাৰ অকল পানীৰ কাৰণেহে তাৰপিছত আম্মাক ক'লোঁ আৰু কিবা ল'বা নেকি নাই নালাগে মই বোলো ঢকলা ল'ম দেই আম্মা
ভোগলাও বোলে ল'ব নালাগে, বোলা 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 ঘৰত হাহাকাৰৰ শেষ নাই আমাৰ। ফাইনেল হৈ গ'ল, এতিয়া আমি ওলাই গ'লোঁ। আমাৰ আৰু মই পটাপট খাইছোঁ, আমি দেৰি কৰা নাই। আৰু এতিয়া আমি অঁ এতিয়া তাত দোকানখনৰ পৰা ভোগলা ল'ম আম্মা। পল্টন বজাৰত ঢকলা বেছি ভাল লাগে, ইয়াৰ ঢকলাটো ইমান ভাল নালাগে, তথাপিও আৰু খোৱাটোতো খাবই লাগিব। ঢকলা লৈ যাবা। কি গৰম বাপৰে, বহুত। আজি ফুৰিলোঁ আমাৰ লগত, ইফাল ফুৰি এতিয়া আহিলোঁ ঘৰত। মই ঘৰত যোৱাই নাই, আমাৰ ঘৰতে সোমাইছোঁ ইয়াতে। যাম আৰু এতিয়া ঘৰত, ইমান বেছি গৰম লাগিছে। ভাবিলোঁ যে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি, ইমান গৰম আৰু নাই মানে নোৱাৰোঁ আৰু ভিডিঅ' কৰিব বা কিবা কৰিব গৰমত, মানে একে প্ৰাণটো ওলাই যোৱা যেন লাগে। আৰু গাড়ীতনো এনেকৈ মেজিকত বা কিবা বহুত বেছি গৰম লাগে, মানে মানুহবোৰ হেঁচা হেঁচিকৈ বহিব লাগে যে, মানুহৰ গা গৰমটো বেছি গৰম, মানে একদম খুব দিগদাৰ হয়। ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি, আশা কৰোঁ আপোনালোকে চাই ভাল পাব বুলি। বাই বাই।